ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে এইবিলাক ভাঙি আছে সিহঁতে ঘৰত সোমাই থাকে ৰ'দটো খুব দিছে এটো পানীয়ে খাই লওঁ ছাগলীকেইটাও থাকিল নহয় ছাগলীকেইটাৰ ব্যৱস্থাটো কৰি লওঁ বাৰু পানী চানী এইবিলাক খুৱাব লাগে বুলি একদম কাম নাই এটা মস্ত মস্ত ল'ৰা আছে ইহঁত বা ক'ত গ'ল কন ইহঁত কোনো নাই নেকি কন মন পানী খাব লাগিছিল চাওঁ চকীখন লৈ আছো বাহিৰত বৰ গৰম না ভাই পুরাই কিবা গেৰেছে বুঢ়াৰ সদায় সদায় কামত থাক দে সদায় কামত দি থাকে বাপ্পা সদায় কাম কাম কালি ছাগাল এতিয়া লাল দিবে দিলে জ্বালা কালা খাচি দি গৰমত এইটা খুৰা মাতিছে কিবা হেৰি সকামত মাতিছে নেকি পাছ কৰিলো খানাটো পুৰা দিয়ে তাকাই দিবে বৰ টিপোৱা ন দিব জানো খানা কালি নহয় খানা খাইছো মজা লাগছে খাই জলখান কি সুন্দৰ লাগছে খাই বল 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 নহয় ন তোৰ খানাটো খালোৱে নহয় খাই এতিয়া কি হ'ব আমাৰ ইজ্জত যাবই নহয় গুচি দিবা নোৱাৰিব এইটোৱে কিবা কৰিব লাগিব কিবা এটা চাল খেদাব লাগিব বল 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 আকৌ খুৰাৰ দেৰি হ'লে গালি চকীখন লৈ না ইমান দেৰি হ'ল চাও পানী একটু বলো কি ক'ত আছে কোন ক'ত আছে তাক পানী এগিলাস লৈ আহিবা দেচোন পানী গিলাস লৈ আহ পুৰা খাইবলৈ ও নো খুৰা ছাগালটো দি থওঁ নেকি লাদ দি থওঁ ছাগাল লাদ দিবা নালাগে ৰ মই ছাগালবিলাক মানে লাদ দিলোঁ তহঁতৰ ৰিজাল্টবিলাক কি কৰি আছিলে ঘৰৰ ভিতৰত খুৰা ৰিজাল্ট আকৌ ভালেই এইবাৰ নাই মানে খুৰা কলেজৰ কাৰণে ফৰ্ম চাইছিলো ক'ত দিছে নেকি সেইবিলাক মনত ৰাখি থাকিবি সময় সময় এইবাৰ দেখছা না চবেই পাছ কৰিছে মই ভাল এখন কলেজত যদি তহঁতক নাম লগাব নোৱাৰোঁ মোৰে বদনাম হ'ব বুজিছ এতিয়া বাৰু কেইটামান কথা সোধোঁ ৰিজাল্টবিলাক জানে মই 6খনত ন 6খনত মানে কি লেটাৰ পাইছ হয় চুপ থাক আমাৰ ৰিজাল্ট মানে আপোনাৰে ৰিজাল্ট দেখোন আপোনাৰ নিচিনাই বোলে পঢ়া শুনাত আমিও ময়ো কম আছিলো নে আগতে দা যি কৰিছ আৰু হ'ব আগতে মই পঢ়া দিনত তহঁতে গমেই নাপাওঁ এই মানে কুইজ কৰিব গৈছিলো আমি শ্যামন্তহঁতে সিহঁতে বহি পেলাই কিন্তু একো কাম নাই অসমৰ প্ৰথম এবাৰ সুধিলা নহয় যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন মই ক'লো গোপীনাথ নে কি আছিল তেওঁ গোপীনাথ বৰদলৈ চবে তালি কি তালি সিহঁতৰ কম আছিলো নেকি মই বাৰু তহঁতে ভাল কৰিছ এনেকে ৰিজাল্ট কৰি থাকিব লাগিব বিৰাট ধুনীয়াকে আগত টেনশ্যন একো নাই মই আছোতো যিহে পঢ়িছিল খুৰা গাঁৱৰ মানুহবিলাকে সদায় মেট্ৰিক ফেইল বুলি কয় আৰু এতিয়া লেভেল দি আছে মিছা কথা ক'লেও শুনি কিবা বুকুখন বিৰাট ভাল লাগে মোৰতো বাদ বাৰু মোৰ দিন গ'ল ইহঁত দুটাক কিবা এটা বনাব পাৰিলো মাতি পেলাইছিল ন গাধত চাহ খোৱাকে মাতি পুৰা মাতিলো ন কাইলৈকে ভালে কৰিছ কচো ভাত খোৱাকে পুৰা এটা কথা হ'ল ন
কালি আমি নহঁতৰ ঘৰত খালো ন অ সিহঁতৰ ঘৰত পনীৰ কি দিছে খাইছে বুঢ়া? ব্ৰইলাৰ দিছে খাচী মাংস আছে লগতে দৈ গোল্লাও দিছে আমি যদি খুৱাব নোৱাৰো কেনেকুৱা আমাৰ সন্মান নাথাকিব খুৰা এই মোৰ পানী এগিলাচ আন যা পানী এগিলাচ আন যা যা आज माँ ऊपर मजा आ गया ए मन অ ৰ গৈছো ফাইনালি সাকসেস सक्सेस मजा यार बाजेट नंबर आगा तो आगे बाजेट कर ही दिया ঠিক ভাবিছো তো মই কাগজ কলম লও ये रहा तुम्हारा कागज तुम्हारा टेबल पूरा लिखो Allah borai deh, cuman kau kira borai deh. ए भाई साव ना किबा कमिसे ने Dah, habo deh, nah ini habo. हैं Habo deh. कमा तो নাই চাই লবা Nah ini habo. Jom, dia aku kuda pun. ওই মান আহা দেরি হল বছর যাব লাগে Buat kan, sama ada sebon. দাবি লাগিল মাছ পনির অ আমি Ini bola coba ulang no. অ কিবা কৈছিলি Ini bola coba ulang no. লগতে সিলিপ ফোনো বনালো। বজাৰ যাব ওলালি ভালে কৈছা দে ভালে কৈছা দে ওই সিলিপ কালকে এটা কথা হ'ল নহয় কিবা বহ ইমান বুজাবি আহিছা ক'ৰবাত গৈছিলি নে ঘৰতে আছিলি নাই ঘৰতে। সিলিপ কান বনালো পুরা এই ছাগলীকেইটাক দেখিছা নে মই অলপ কিবা কিবি দিলো স্লিপ বনাইছা বহুত ভালে কাম কৰিছা দিয়া Tata pura salah. মইনো কি পঢ়িম মাটিয়ে শুনাচোন মাটি শুনা 5 কিলো অ ইটা 2 লিটার মাংস 6 কিলো অ পেঁয়াজ 3 কিলো অ মসুর দাইল রহর দাইল অলপ ঘিউ বাটাৰো কিয় বাতা চাহ এজনে খাই ভাল পাই তাৰমানে ঘিউ বাটাৰটো চাও অ বেয়া কৰা না মোটামুটি Pura 7,000 টকা দিলে হ'ব। 7,000 মানে আকৌ 7,000 তহঁতে আকৌ যাওঁতেও ভাড়া নালাগিব জানো পুৰা অলপ ক'ৰবাত যদি পকেট খৰচ তহঁতক 500 টকা এটা দি নাযাওঁ বেজেৰাক লাগি যাব আকৌ কিবা ক'ব কি পাৰ্টি হ'ব ঠিকে আছে মই ভালে পাইছোঁ এটা কথা হ'ল কি আজি এখন বাৰু থৈ দিছোঁ মই লিষ্টখন খুচি থওঁ বেগকেইটা থৈ আমি একে মানে আজি নাযাওঁ নেকি মানে মিলি ভাল হ'ল নেকি পুৰা আমি বজাৰটো কৰি লওঁ বজাৰখিনি মানে বোপা এটা কথা হ'ব বজাৰটো ধুনীয়াকৈ কৰিম তহঁতে যি কৈছে সেইদে কৰিম মই সেইটো প্লেন কৰিছোৱে আগতে এই অলপ মানে আজি আকৌ খৰচবিলাক লেতেৰা হৈ থকা নাই তাতে আমাৰ তাতে মানুহ লাগি আছে তহঁতে অলপ সময়ৰ কাৰণে হেৰি কৰি আমি কালি ৰাতিপুৱালৈকে যাম গধূলিহে মাতিম আমি ৰাতি খানাকেইটা ৰাতিহে খাব নেকি ইমান মানুহ আছে আকৌ 7টা বাজিলে ওচৰত বন্ধ হ'ব। বজাৰটো কৰি আন। তহঁতে এটা কাম কৰছো যাম বেগখন আৰু চিলিপখন বঢ়িয়াকৈ থৈ দিবি কোনচা মাটি বনাইছা বঢ়িয়া বনাইছা এটা কাম কৰ আমি গোটেইকেইটা একেলগে কামখিনি কৰি পেলাই আমি যাম মই বঢ়িয়াকৈ মই বিনিয়োগ কৰি দিম লাহত মোৰ মঙা খাবা হৈছে ইয়াতে দিনত দিনটো কাম কৰি পেলাই মই তত নাপাওঁ এই ছাগাল এই গৰু আজি বেটাটোক দি আছো ৰ মই শিক্ষা বজাৰ যাবা ওলাইছে 7,000 টকা এটা দেখা নাই লকডাউনৰ পৰা মাথাটো মা সিহঁতে খানা খুৱাব বেলেগক সিহঁতে খাব পাই না আগতে তাকে চিন্তা কৰকচোন এই দিনত দিনটো মই ইয়াতে মৰি আছো আহক ৰ সিহঁতক আজি দিবাই লাগিব সিহঁতকো আজি মই কামৰা মই লগাইহে এৰিম মানে কাম কিটো কলকাতা কৰি পেলাই বজাৰত যাব লাগিব। বজাৰত যাব লাগিব পুৰা বঢ়িয়া বঢ়িয়া এই তহঁতৰ
এই চোলাটো খলকাই থৈ আহ হ'ব নহয় নালাগে দে হ'ব হ'ব ন অলপমান কাম সুৰা যাবই পাৰিম কাম কিছুমান আছে তহঁতৰ কালি যদি মানুহ দুটা আহে ইয়াত তিৰপাল এখন টনব লাগিব ইয়াত মাটিখিনি ঠিক হ'ব লাগিব মাটি মই দেখুৱাই দিওঁ আছো এইবিলাক লৈছোঁ ভাগে ভাগে লৈছোঁ কণ মন মানে এইখিনি কৰ ইয়াত মাটি লাগি আছে মাটিখিনি ভৰাই একদম পুৰা চাফা কৰিব লাগিব একদম ক্লিন লাগিব এই বনখিনি অলপ চাফা কৰিব খানাৰ কথা কৈ ভুলে কৰিলো নেকি ভুলতো নেটবোৰে যেন পাইছিলো নালা মাতি নিয়া হৈছে ভালে কৈছা দে ভালে কৈছা দে আছো তোৰো হৈছে বৰ কাম বিলাক চলি আৰু আছে মাটিখিনি আৰু আছে no, 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 no. Oh, no, no, no. অলপ পঢ়িলো মন হল নেকি খানা খা নবুলি আমাৰ পুৰা কাম হৈ গেলে কাম হলে কাম হৈছে কিবা হলি কি করলি খৰি কাটলো হরি হল চাফা কৰি দিলো আৰু 5টা মান কাম আছে ৰ মই কেইটামান আৰু আছে বেছি নাই টেনশন লৈ আছা খালি পৰ এইগিলে মানুহখিনি আহিব লাগে আমি ছাগলী পাতখিনি লাগব নহয় আমাক ছাগলী পাত লাগব গতিকে তহঁতে ছাগলী পাত আন তাৰপিছত অলপমান আকৌ আমি এই পিছফালটো মই পিছফালখিনি চাফা কৰিলোঁ আগৰ ফালে আছে চাফা কৰিবা সেইখিনি কৰি পেলাই বঢ়িয়া যা ভাল বচা পানী চানী খাইছা না পানী চানী খাই লৈ যা ভাতো বনাই থৈছোঁ যা যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ এই চেনেলটোত আপোনালোকক হাঁহিৰ খোৰাক যোগাবলৈ আমি বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ বনাই যাম যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে গম পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বহুত কষ্ট হৈছে আমাৰ ৰাইজৰ সঁহাৰি বহুত প্ৰয়োজন হৈছে আপোনালোকে সহায় জনাব ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে হিয়াখন দিবিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰওঁ সুখৰে আধা দি দুখৰ আধা লওঁ এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিত অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম